My dear student, welcome to my channel nbeducation. আজি মই তোমালোকক সৰল কৰা অংক নিয়মসমূহ আলোচনা কৰিব ওলাইছো। গতিকে তোমালোকে এই ভিডিওটো স্কিপ নকৰাকৈ চাবা। তোমালোকে এই ভিডিওটোৰ পৰা বহু কথা শিকিবলৈ সক্ষম হ'বা। গতিকে ভিডিওটো স্কিপ নকৰাকৈ চাবা। তে সৰল কৰাৰ অংকখিনি শিকিবলৈ যোৱাৰ আগত তাৰ যিবিলাক নিয়ম সেই নিয়মখিনি আমি পোনপ্ৰথমতে জানি ল'ব লাগিব। তে সৰল কৰা অংকখিনি কৰিব যাওঁতে আগতে আমি মৌলিক প্ৰক্ৰিয়া যিবিলাক আছিলে, ধৰা হৰণ, পূৰণ, যোগ আৰু বিয়োগ, এইকেইটা হ'ল মৌলিক প্ৰক্ৰিয়া। মানে একেটা অংকতে হৰণ, পূৰণ, যোগ আৰু বিয়োগ গোটেই বস্তুখিনি সোমাই থকা অংক আমি ইতিমধ্যে শিকি আহিছোঁ, বা মই আগৰ এটা ভিডিঅ'ত এই কথাখিনি আলোচনা কৰিছিলোঁ। এইখিনিৰ লগতে আৰু কি থাকে? বন্ধনী থাকে, যেনে বৰ বন্ধনী, তাৰপিছতে মাজু বন্ধনী, তাৰপিছতে সৰু বন্ধনী, তাৰপিছত ৰেখা বন্ধনী, মানে কোনো সংখ্যাৰ ওপৰত এনেকৈ এডাল ৰেখা থাকে, ৰেখাখণ্ড। এইবিলাক থাকে সৰল কৰা অংক। গতিকে এইবিলাক চিনৰ দ্বাৰা আমাৰ যিবিলাক অংক কৰিবলৈ দিব, সেই অংকখিনি কৰিব যাওঁতে আমি নিয়ম মাফিক অংকখিনি কৰিব লাগিব। মানে কোনটো পৰ্যায় প্ৰথমতে কৰিব লাগিব, তাৰপিছত কোনটো কৰিব লাগিব, তাৰপিছত কোনখিনি কাম কৰিব লাগিব, সেইখিনি আমি পোনপ্ৰথম জানিব লাগিব। এতিয়া যিবিলাক অংকত ধৰা এই বন্ধনী, মাজু বন্ধনী, সৰু বন্ধনী, ডাঙৰ বন্ধনী বা ৰেখা বন্ধনী নাই, হৰণ, পূৰণ, যোগ আৰু বিয়োগ আছে, তেনেবিলাক অংকত আমি কি কৰিব লাগিব? পোনপ্ৰথমতে আমি হৰণৰ কামটো, গতিকে মই হৰণটো প্ৰথমতে ৰাখিছোঁ, পোনপ্ৰথমতে আমি হৰণৰ কামটো কৰি ল'ব লাগিব। তাৰপিছতে আমি যাব লাগিব পূৰণত, তাৰপিছতে যাব লাগিব যোগত, তাৰপিছতে যাব লাগিব আমি বিয়োগত। তোমালোকক মই যিখিনি কথা কৈ আছোঁ সেইখিনি তোমালোকে ভালকৈ শুনি ল'বা, আৰু এইখিনিয়ে হ'ল অংক কৰাৰ নিয়ম। গতিকে এই নিয়মখিনি তোমালোকে জানিলে অংকখিনি শুদ্ধকৈ কৰিব পাৰিবা। এতিয়া কথা হ'ল হৰণ, পূৰণ, যোগ আৰু বিয়োগ থকা যিবিলাক সৰল অংক, তাত প্ৰথমতে আমি হৰণৰ কামটো কৰি ল'ব লাগিব। তাৰপিছতে আমি কৰিব লাগিব পূৰণৰ কাম, তাৰপিছতে যোগ, তাৰপিছতে বিয়োগ। আচ্ছা, এইখিনি আমি জানিলোঁ। তাৰপিছত যেতিয়া মাজু বন্ধনী, সৰু বন্ধনী আৰু বৰ বন্ধনী আৰু ৰেখা বন্ধনী থাকে, তেতিয়া পোনপ্ৰথমে আমি ৰেখা বন্ধনীৰ কাম কৰিব লাগিব। তাৰপিছতে আমি যাব লাগিব সৰু বন্ধনী, তাৰপিছতে মাজু বন্ধনী, তাৰপিছতে আমি যাব লাগিব বৰ বন্ধনী। বৰ বন্ধনী, সেইধৰণে আমি অংকখিনি কৰি আহিব লাগিব, তেতিয়াহে আমি সঠিক উত্তৰটো উলিয়াবলৈ সক্ষম হ'ম। এতিয়া এই যে আমি বন্ধনীখিনিৰ কথা আলোচনা কৰিলোঁ, ইতিমধ্যে তোমালোকৰ আগত ক'লোঁ, এই বন্ধনীখিনি এই প্ৰক্ৰিয়াটো ক্ৰম অনুযায়ী সম্পন্ন কৰোৱাৰ যিটো নিয়ম, সেইটো ইংৰাজীত বদমাছ পদ্ধতি বুলি কয়। বদমাছ, BODMAS, বদমাছ বুলি কয়। আচলতে শুনিবলৈ অকণমান বেয়া, বদমাছ। এইটো প্ৰত্যেকটো আখৰৰ এটা কি আছে? মিনিং আছে। বদমাছ, BODMAS, বদমাছ। এতিয়া যে এই যে BODMAS এইকেইটা যে আছে, আমি তাৰ প্ৰত্যেকটো লেটাৰৰ এটা অৰ্থ আছে। বিটোৱে কৈ আছে ব্ৰেকেট, BRACKETS, ব্ৰেকেটছ, বা অসমীয়াত ক'লে বন্ধনী। অসমীয়াত ক'লে তাক ক'ব বন্ধনী। এইটো যে আমি যে বন্ধনী পালোঁ, এয়া যে ক'লোঁ ৰেখা বন্ধনী, সৰু বন্ধনী, মাজু বন্ধনী, বৰ বন্ধনী, এইখিনি। তাৰমানে আমি সৰল কৰা অংকত যদি গোটেইখিনি চিন থাকে, তেতিয়াহ'লে আমি প্ৰথমতেই ব্ৰেকেটখিনি কাম কৰিব লাগিব। এতিয়া ব্ৰেকেটখিনি পোৱাৰ লগে লগে এটা, দুটা, তিনিটা, চাৰিটা চিন আছে। গতিকে এই চাৰিটা চিনৰ প্ৰথম কোনটো কৰিব লাগে আমি আলোচনা কৰিলোঁ। গতিকে আমি আকৌ এবাৰ নকওঁ,
এতিয়া পোনপ্ৰথমতে আমি ব্ৰেকেটছৰ কাম কৰিব লাগিব তাৰ পিছতে আহিলে ও মানে হ'ল অফ ইংৰাজীত ক'লে অফ আৰু অসমীয়াত হ'লে ৰ এতিয়া যিবিলাক সৰল অংক দুটা সংখ্যাৰ মাজত ৰ এটা বহাই দিব আমি পিছলৈ আলোচনা কৰিম এইটো ভিডিঅ'তে বা পিছৰ নেক্সট এটা ভিডিঅ'ত আমি ৰৰ বিষয়ে আলোচনা কৰিম অংক কৰি দেখাম এই ৰটো থাকে দুটা সংখ্যাৰ মাজত ৰ থাকে তেতিয়া আমি কি কৰিব লাগিব ৰ ঠাইত আমি কিন্তু পূৰণ চিন দিব লাগিব ৰ ঠাইত কি চিন ব্যৱহাৰ হয় পূৰণ চিন মানে ৰ ঠাইত পিছৰবাৰ নেক্সট বাৰ ৰটো ঠাইত পূৰণ চিন দিম দি লৈ পেলাই আমি সংখ্যা দুটা পূৰণ কৰিম সেইটো ৰ কাৰণে আমি কি চিন দিব লাগে পূৰণ চিন তাৰপিছত ডি ফৰ ডিভিজন ডি এইটো ডি লেটাৰটো ডিভিজন DIVISION ডিভিজন হৰণ অসমীয়াত ক'লে হৰণ আমাৰ এই চিনকেইডালৰ বাদ যোৱাৰ পিছতে আমি এইকেইডাল চিনত আহিব লাগিব মানে প্ৰথম তাৰ পিছতে আমি হৰণৰ কামটো কৰিম এতিয়া হৰণৰ চিনডাল তোমালোকে নিশ্চয় জানা এইটো হৰণ তাৰপিছত এম ফৰ মাল্টিপ্লিকেশ্যন MULTIPLICATION পূৰণ মানে পূৰণ মাল্টিপ্লিকেশ্যন পূৰণ চিনডাল এইডাল মানে হৰণৰ পিছতে পূৰণৰ কাম সেইটো বদমাছ শব্দটোতে গোটেই অৰ্থখিনি ওলাই আছে তাৰপিছত এ ফৰ এডিশ্যন ADDITION এডিশ্যন মানে হ'ল যোগ কৰিব লাগিব তাৰপিছতে পূৰণ কৰাৰ পিছতে যোগ চিনডাল এইটো তাৰপিছতে আমি যাব লাগিব এছ তাৰপিছতে আমি যাব লাগিব এছ ছাবষ্ট্ৰেকশ্যন SUBTRACTION ছাবট্ৰেকশ্যন মানে বিয়োগ আমি কি কৰিম যোগৰ কাম কৰাৰ পিছতে আমি বিয়োগৰ কাম কৰিম এইটো বিয়োগ এইটো হ'ল বদমাছ পদ্ধতিৰ যিখিনি লেটাৰ এই লেটাৰখিনিৰ প্ৰত্যেকটো লেটাৰৰ মিনিং অনুযায়ী আমি এই অংকটো সম্পন্ন কৰিব পাৰিম গতিকে বদমাছ শব্দটোৰ যদি আমি লেটাৰখিনি অৰ্থটো জানো তেতিয়া ইয়াতে নিয়মখিনি সোমাই আছে সৰল কৰা অংকৰ আচ্ছা এই সৰল কৰা অংকৰ আমি এইখিনি বস্তু আমি জনাৰ পিছত আমি আকৌ দুটামান বস্তু জানিব লাগিব সেইখিনি জানিবলৈ হ'লে আমি কি জানিব লাগিব চোৱাচোন আমি আটাইবোৰ বন্ধনী আঁতৰাৰ পিছত আমি পূৰণৰ যেতিয়া পূৰণ নিয়ম মতে যদি দুটা সংখ্যাৰ তোমাৰ এনেকৈ দিয়ে ধৰা 7 পূৰণ 7 দিলে আমাক হয়নে তেতিয়াহ'লে আমি গম পাওঁ 7 7 গুণ 49 49 এতিয়া যদি আমাক এনেকৈ দিয়ে +7 ইনটু +7 এনেকৈ দিয়ে তেতিয়া আমি কি কৰিম কাৰণ মাজত পূৰণ চিন আছে মানে 7টো আৰু 7টো পূৰণ কৰিব লাগে দুইটাৰ আগতে প্লাছ চিন আছে ইয়াতো চোৱা ইয়াত একো চিন নাই মানে কি প্লাছ চিন মই বন্ধনী চিনৰ আগত বন্ধনী চিন দি দেখাইছোঁ এই কাৰণে তোমালোকে যাতে অলপ ভালকৈ বুজি পোৱা নে এতিয়া চোৱাচোন একে চিন দুইটাই প্লাছৰ গতিকে আমি সংখ্যা দুটাটো পূৰণ কৰিমেই সংখ্যা দুটা পূৰণ কৰিলে 49 হ'ল কিন্তু একে চিন পূৰণ কৰিলে আমাৰ উত্তৰটোত একো দিব নালাগে তাৰমানে একেই হয় মানে যোগৰ হয় মানে যোগ পূৰণ কৰিলে যোগ হয় তাৰপিছত বেলেগ চিনৰ লগত পূৰণ হ'লে কি হ'ব উত্তৰত বিয়োগ চিন দিব লাগিব এতিয়া যদি আমাৰ এইটো হয় 7টো যদি যোগৰ থাকে ধৰা যোগ 7 পূৰণ বিয়োগ 7 এনেকৈ থাকে তেতিয়াহ'লে আমি কি কৰিম এতিয়া 7 7 49 আমি পাতিম দুইটা সংখ্যা আমাক পূৰণ কৰিব দিছে
কিন্তু চিনও পূৰণ হ'ব লাগিব এতিয়া চিনৰ পূৰণ হ'বলৈ যাওঁতে বেলেগ চিন পূৰণ হৈছে মানে যোগ আৰু বিয়োগ গতিকে উত্তৰটো বিয়োগত থাকিব -49 আকৌ যদি উল্টাই ক'লে এইটো বিয়োগ 7 পূৰণ এইটো যদি যোগ 7 তেতিয়াহ'লে বিয়োগ 49 আকৌ যদি এইটো বিয়োগ 7 পূৰণ বিয়োগ 7 তেতিয়াহ'লে আমাৰ কি হ'ব উত্তৰ 49 কিন্তু যোগ কিহৰ কাৰণে একে চিন পূৰণ কৰিলে যোগ হয় এইটো তোমালোকে মনত ৰাখিবা সৰল কৰা অংকত আমাৰ এইখিনি একেবাৰে নিতান্তই প্ৰয়োজন আমাৰ এইখিনি আমি জানিব লাগিব পূৰণ নিয়ম মতেও সেই একেখিনি হ'ল আৰু এই বস্তুখিনি হৰণৰ নিয়ম মতেও একেই হৰণৰ নিয়ম মতেও একে চিন হৰণ কৰিলে মাজত যদি এইকেইটা আমি হৰণ চিন দিওঁ যেনে যদি আমি এনেকৈ কৰোঁ +7 হৰণ চিন +7 তেতিয়াহ'লে উত্তৰটো কিমান হ'ব 7 এ 7ক হৰণ কৰিলে 1 হয়নে কিন্তু উত্তৰটোত কি হ'ব যোগৰে হ'ব মানে কি একে চিন হৰণ কৰিলে যোগ হয় বেলেগ চিন হৰণ কৰিলে বিয়োগ হয় সেইটো মনত ৰাখিলে হ'ল মানে পূৰণ আৰু হৰণৰ নিয়ম মতে গোটেইখিনি একেই খালি পূৰণত সংখ্যা দুটা পূৰণ কৰিব লাগিব হৰণত সংখ্যা দুটা হৰণ কৰিব লাগিব কথা সেইখিনি পাৰ্থক্য যোগ 7 হৰণ বিয়োগ 7 দিলে যেনিবা তেতিয়া উত্তৰটোতো একেই হ'ব কিন্তু বেলেগ চিন হৰণ আছে গতিকে বিয়োগ এইটো মনত ৰাখিবা তাৰপিছত আকৌ যদি এইটো বিয়োগৰ হৈ যায় 7 বিয়োগ হৰণ যোগ 7 এতিয়া উত্তৰ আমাৰ বিয়োগ একে হ'ব তাৰপিছত যদি বিয়োগ 7 হৰণ বিয়োগ 7 তেতিয়া উত্তৰ আমাৰ কি হ'ব 1 প্লাছত হ'ব একে চিন হৰণ কৰিলে একে চিন হৰণ হ'লে আমাৰ যোগ হয় হৈ গ'ল হৰণ আৰু পূৰণৰ নিয়ম মতে আমাৰ বস্তুখিনি একেই মানে এতিয়া তোমালোকে এটা কথা মনত ৰাখা একে চিনৰ লগত পূৰণ হ'লে পূৰণ ফলটো যোগৰ হয় একে চিন পূৰণ হ'লে উত্তৰটো যোগৰ হয় এইটো এটা নিয়ম আকৌ একে চিন পূৰণ হ'লে আকৌ এইটোকে এনেকৈ ক'ব পাৰি একে চিন হৰণ হ'লে নহয় আকৌ বেলেগ চিন মানে যোগ এটা বিয়োগ বেলেগ চিন পূৰণ বেলেগ চিন পূৰণ হ'লে উত্তৰটো বিয়োগৰ হয় এইটো মনত ৰাখা হৰণত সেই একেখিনি নিয়ম এইখিনি তোমালোকে মনত ৰাখিব লাগিব এইখিনি জানিলে তোমালোকে বদমাছ শব্দ অৰ্থটো আমি জানিলে তাৰপিছত কোনকেইডাল চিন প্ৰথমতে কৰিব লাগিব এইখিনি জানিলে তোমালোকৰ সৰল কৰা অংকৰ ভুল হোৱাটো সম্ভাৱনা নাথাকে গতিকে তোমালোকে সৰল কৰা অংকখিনি কৰিব যাওঁতে এই বস্তুখিনি তোমালোকে জানিবই লাগিব এতিয়া আমি এই বদমাছ প্ৰকৃতিৰ থকা অংকখিনি আমি সমাধান কৰিবলৈ যাম কেইটামান গতিকে তোমালোকে ভালকৈ মনোযোগ দিবা এতিয়া আমি এটা অংক পাতি লৈছোঁ বিয়োগ 13 বন্ধনী চিহ্নৰ ভিতৰত আছে যোগ বিয়োগ 24 তাৰপিছত কি আছে বন্ধনী আছে তাৰপিছত হৰণ আছে বিয়োগ আছে আকৌ পূৰণ আছে মানে হৰণ চিন আছে পূৰণ চিন আছে যোগ বিয়োগ এইবিলাক আছে হয়নে
পোনপ্ৰথম কিন্তু আমি কিহৰ কাম কৰিব লাগিব হৰণৰ কাম এতিয়া এই হৰণৰ কামটো আমি কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব পোনপ্ৰথম আমি কি কৰিব লাগিব চোৱা এটো 4টোৱে 24ক আমি হৰণ কৰিব লাগিব এটো পোনপ্ৰথম আমি হৰণৰ কাম কৰিম গতিকে হৰণৰ কাম আমি কৰিবলৈ যাম বাকিখিনি আমি পাতি ল'ব লাগিব বিয়োগ 13 যোগ এতিয়া বেলেগ চিনৰ হৰণ মানে এটো যোগৰ একো চিন নাই যোগ এটো হল বিয়োগ তে বেলেগ চিনত আমি যেতিয়া হৰণ কৰিম তেতিয়া হলে আমাৰ কি হ'ব বিয়োগ চিন হ'ব এতিয়া 4য়ে 24ক আমি হৰণ কৰিম গতিকে 4য়ে 24ক 6 বাৰ 6 4 গুণ 24 6 মানে আনসাৰটো হ'ব 6 কিন্তু তাৰ আগত কি চিন হ'ব মাইনাস কিয় হল মাইনাস আমি গম পাওঁ বেলেগ চিনৰ লগত হৰণ কৰিলে আমাৰ বিয়োগ হয় উত্তৰটোত আমাৰ বিয়োগ চিন হৈ বহে তাৰপিছত আমি এইখিনি পাতি দিম বিয়োগ 2 পূৰণ তাৰপিছত বিয়োগ 3 হৈ গ'ল এতিয়া হৰণৰ কাম আমাৰ শেষ এতিয়া আমি আহিম পূৰ্ণ কামত গতিকে পূৰ্ণ কামত যোৱাৰ লগে লগে এতিয়া চোৱা এটো যেহেতু আমাৰ 2টো বন্ধনীৰ ভিতৰত আমাৰ দিয়া নাই গতিকে আমি গম পাই গলো 2টোৰ বিয়োগৰ গতিকে আমি কি কৰিম বিয়োগ 2 আৰু বিয়োগ 3 পূৰণ কৰিব লাগে মানে একে চিন পূৰণ কৰিব লাগে তেতিয়া উত্তৰটো আমাৰ কি হ'ব যোগ হৈ বহিব হেতু মনত ৰাখিবা উত্তৰটো আমাৰ কি হৈ বহিব যোগ হয় গতিকে 3 দুগুণ 6 তাৰ পিছতে উত্তৰটো হল আমাৰ 6 কিন্তু আমাৰ বহিব ইয়াতে কি চিন যোগ চিন গতিকে -13 প্লাস -6 প্লাস এটো কিমান হল 6 হেতু মনত ৰাখা তাৰ পিছত আহিলে আমাৰ এটা যোগৰ কাম এতিয়া যোগৰ কাম আমি কৰিব যাওঁতে চোৱা এটা গোটেইকেইটা যোগতে আছে গতিকে আমি কি কৰো এই দুটা বন্ধনীৰ ভিতৰকেইটা কাম কৰি লওঁ বন্ধনীৰ ভিতৰকেইটা আমি কাম আগতে কৰি লওঁ এতিয়া বন্ধনীৰ ভিতৰকেইটা কাম কৰিব যাওঁতে 13 আৰু 6 এতিয়া যোগ কৰিম নে বিয়োগ কৰিম হেতু আমি জানিবৰ হলে কি কৰিব লাগিব আমি এতিয়া আমি -13 আৰু -6 এটো আমি কি কৰিম প্লাস কৰিম সংখ্যা দুটা আমাৰ প্লাস হ'ব 13 আৰু 6 হলে 19 কিন্তু ডাঙৰটোৰ আগত যি চিন থাকে হেতু বহাব লাগে তাৰ মানে 13 আৰু 6 ডাঙৰটো হল 13 গতিকে -19 হল উত্তৰ এইখিনি তাৰপিছত 6 টো আমি বহাই দিলো তো 6 হল এতিয়া আকৌ চোৱা এতিয়া -19 প্লাস 6 এতিয়া মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস মানে একে চিন থাকিলে প্লাস বেলেগ চিন থাকিলে মাইনাস তে মাইনাস কৰিম আমি 19 ৰ পৰা 6 গ'ল তেতিয়া হলে আমাৰ কি হল 13 তাৰপিছত ডাঙৰটোৰ আগত আমাৰ যি চিন থাকে আমি হেতু চিন বহাম এটা ডাঙৰটোৰ আগত আমাৰ কি চিন আছে বিয়োগ চিন গতিকে বিয়োগ 13 এতিয়া আনসাৰটো হল আমাৰ বিয়োগ 13 নিশ্চয় এই অংকটো তোমালোকে বুজি পালা আমি আৰু বেলেগ এটা অংক কৰিবলৈ গৈ আছো গতিকে ভালকৈ মনোযোগ দি শুনিবা এতিয়া আমি এটা অংক লৈছো চোৱা দেখিবলৈ বহুত ডাঙৰ অংকটো ইয়াত চোৱা বড় বন্ধনী আছে মাঝ বন্ধনী আছে ৰেখা বন্ধনী আছে সৰু বন্ধনী আছে হৰণ আছে গতিকে আমাৰ দেখিবলৈ বহুত ডাঙৰ কিন্তু আমাৰ নিয়ম মতে আমি কৰি যদি যাওঁ তেতিয়া হলে সহজতে হয় এতিয়া আমি প্ৰথমতে শিকিছিলো ৰেখা বন্ধনীৰ কাম প্ৰথম আমাৰ কি ৰেখা বন্ধনীৰ কাম প্ৰথম গতিকে আমি গোটেইখিনি পাতি যাম ৰেখা বন্ধনীৰ কামটো আমি আগতে কৰি লম 181 minus 144 হৰণ 12 into 12 minus
-3 মাইনাছ মাজৰ বন্ধনী আৰম্ভ 5 মাইনাছ আমাৰ এইখিনিলৈকে আমি পাতি ল'ব লাগিব এতিয়া আমি এইখিনি কাম আগত কৰিম মানে 9 - 4 = 5 গতিকে মাজৰ বন্ধনী ক্লোজ আকৌ বড় বন্ধনী ক্লোজ ৰেখা বন্ধনী শেষ তাৰ উত্তৰ উলিওৱাৰ লগে লগে ৰেখা বন্ধনী কাম শেষ এতিয়া আমি কি কৰিম সৰু বন্ধনীৰ কামটো কৰিম এই সৰু বন্ধনীৰ কাম কৰিম তাৰ লগে লগে আমি কি কৰিম এই মাজু বন্ধনীৰ কামটো আমি কৰি পেলাম গতিকে সৰু বন্ধনীৰ কাম কৰিম আৰু মাজু বন্ধনীৰ কাম আমি কৰি পেলাম চোৱা একেবাৰতে কাৰণ আমাৰ সময়ৰ কথা আছে গতিকে আমি এনেকৈ কৰিম 181 144 হৰণ চিন এতিয়া এই সৰু বন্ধনীৰ কাম কৰিলে 12 12 গুণ 144 144 মাইনাছ এইটো কিন্তু সৰু বন্ধনী বুলি ইয়াক ধৰিব নোৱাৰিম কাৰণ ইয়াক সংখ্যাটোকহে এটা সংখ্যাক বন্ধনী ৰাখিছে মানে কি আমি পিছৰবাৰ চিন পূৰণ কৰিব লাগিব সেইটো মনত ৰাখিবা তাৰপিছত মাইনাছ এইটো 5 পৰা 5 গ'ল থাকিল 0 এইটো উত্তৰ হ'ল 0 গতিকে আমাৰ 0 ওলাই যোৱাৰ লগে লগে আমাৰ বন্ধনীৰ চিনডাল ক্লোজ হৈ গ'ল বড় বন্ধনী ৰ'ল মাঝ বন্ধনী ক্লোজ এতিয়া ইয়াৰ পিছৰ বাৰত আমি কি যাম হৰণৰ কাম আমি কৰিম হৰণৰ কাম তে হৰণৰ কাম কৰিম আমি তে 181 সৰি এডাল মাইনাছ চিনডাল আমি দিয়া নাছিল দেই মাইনাছ 181 মাইনাছ আমাৰ এডাল চিনডাল আমাৰ থাওক ডাঙৰ বন্ধনী এইটো হ'ল 1 নহয় জানো তেতিয়া আমি কি কৰিম এতিয়া -3 -0 আমি পাতি থৈ দিওঁ এইটো -0 মানে কি -0 আমাৰ এইটো নাপাতিলেও কথা নাই আমি কি নাপাতিম পিছৰবাৰ এতিয়া এবাৰ আমি কি কৰোঁ বন্ধনী চিন উঠাই দিম এতিয়া উঠাই দিয়াৰ লগে লগে 181 তাৰপিছত মাইনাছ আমাৰ এইটো কি হ'ল 1 সৰি আমাৰ বন্ধনী চিন আমাৰ থাকক এই চিনডাল আমাৰ কি কৰিম এই বন্ধনী চিনডাল উঠাব যাওঁতে আমি কি কৰিম এডাল চিন আৰু এডাল চিন পূৰণ হ'ব গতিকে একে চিন পূৰণ কৰিলে যোগৰ হয় গতিকে যোগ 3 তাৰপিছত আমি -0টো আমি নাপাতোঁ -0 আমি নাপাতোঁ এতিয়া আমাৰ কি হ'ল এবাৰ আমি পাতিম 181 তাৰপিছত মাইনাছ এইটো কি হ'ল বন্ধনীৰ ভিতৰত 4 -4 গতিকে আমাৰ এইবাৰ কি হ'ল 181 পৰা 4 গুচি গ'ল 177 এইটো হ'ল আমাৰ উত্তৰ চোৱাচোন অংকটো দেখিবলৈ কিমান ডাঙৰ কিন্তু তাক নিয়ম মতে কৰি গ'লে আমাৰ উত্তৰটো সহজতে ওলাব যদি আমি নিয়ম মতে নকৰোঁ তেতিয়াহ'লে আমাৰ উত্তৰটো সঠিক উত্তৰটো নোলাবগৈ বেলেগ উত্তৰ ওলাব গতিকে সৰল কৰা অংকখিনি তোমালোকে এইধৰণে যত্ন কৰি কৰিবলৈ চেষ্টা কৰিবা আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰোঁ পৰৱৰ্তী ভিডিঅ'ত আকৌ বেলেগ কিছুমান উদাহৰণ লৈ পেলাই তোমালোকৰ লগত আকৌ সৰল কৰা অংকখিনি আলোচনা কৰিম গতিকে মোৰ ভিডিঅ'ত যদি প্ৰথম আহিছা তোমালোকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ